पहुंच गया मालिक, आप नामते रहो। কন্তি কি পানী মালিক প্ৰভুৰ চৰণ ধুবলৈ মদৰ বটলত পানী গেলা খোৱা মদনে কালি মালৰ লগত পানী মিহলাবলৈ নি আমাৰ বটলটো নিদিলেই নহয় চালা নম নাইকা পুছ চুন নাইকা তুমি গেলা খোৱা মদনটোক যদি ইমানেই যোগাৰ দিবলৈ মন থাকে আমাৰ পিতাইহঁতৰ ৰুমৰ ৰাতিপুৱালৈ এচৰীয়ামান যোগাৰ হৈ থাকে তাকে আনি দিবি খাই ভাল পাব তহঁতে মোক এনেকৈ জ্বলাই মৰাতকৈ মোৰ হেৰিয়াত ডাঙৰ ৰকেট এটা বান্ধি ফুচ ফা জুই চলা কাঠি এটা মাৰি জ্বলাই দিবি তহঁতৰ মাজত থকাতকৈ আকাশত ওলমি থাকিব পাৰিম তেতিয়া আপুনি ওপৰৰ পৰা তললৈ মুখ ঠেকেচা খাই পৰি মৰি থাকিব নমৰো নকৈ জগি তোৰ মাৰৰ কোলাত বহি খিল খিলকৈ হাঁহি থাকিম দাঁত জপা বগাদাত খুন্দা মাৰি সুৰংগ বনাই দিম কটাৰী ভৰাই তোৰ পেট ঘূৰকে নিদিওঁতে ভাগ ইয়াৰ পৰা ভাগ বুলিছো নহয় প্ৰভুদেৱ মুখৰ ভিতৰৰ পবিত্ৰ ধাৰ টুপি তুমিয়ে দি থৈছা নহয় আজি তাৰে কাম চলাই দিওঁ আৰু পৰিও সোণজনী খং নকৰিবা পানী নাই কি হ'ল মোৰ পুকুত তোমালে এসাগৰ মৰম সাঁতুৰি থাকিব পাৰিবা God sake ভাই দিনত মাল নেখাওঁ বুলি কালি কসম খাই থৈছো কটচেক ফটাচেক বাউন্সেক বেংকচেক যি হয় হৈ থাকক পিছৰখিনি কওক মালতীয়ে বটল দুটালৈ ৰৈ আছে বজাৰ কৰিবলৈ তাই পইচা নাই এতিয়া যদি মই সেয়া খাই তাইক টকা নিদিওঁ তাই বজাৰ কৰিবলৈ ক'ত পইচা পাব মোক পাপে নুচুব এতিয়া বুট 20 টকা দে মই কামটো ফিনিছ কৰি থৈ আহোঁ তই সন্ধিয়া বুটৰ পইচা পাই যাবি সেইটো খাবা ঐ চালা গেলা খোৱাৰ জাত ল বৈয়ামকে ল বৈয়াম কিয় গোটাই দোকানখনকে ল দোকানখন কিয় ল এই চাবি গুচাও ল মোক এইবোৰ একো নালাগে দোকান দি তোলাং হোৱাতকৈ তোক চমজালো এতিয়া তই খাৱ মালতীক উদ্ধাৰ কৰ দেশ উদ্ধাৰ কৰ যি কৰ কৰি থাক মই আহিলো মালিক মালিক ও মালিক আৰে মালিক কি কৰে শুনক না মালিক দোকান এখন আছিল এতিয়া সিও নাই বুলি ধৰি ললো এতিয়া মই তহঁতৰ কোনো কথাই শুনিবলৈ নাই আৰে মালিক কি কৰে ধুনীয়াকৈ দোকান এখন চলিছিল এতিয়া মই আৰু গেলামদনৰ পাল্লাত পৰিবলৈও নাই আৰু সেই মালতী বুন্দি আৰু হুকু বাবাহঁতৰ জীৱন উদ্ধাৰ কৰিবলৈও নাই আৰে সেই গেলামদনৰ কথা শুনি মাথা নষ্ট কৰে নেকি সেয়েহে ও মালিক এই দোকান উদং কৰিলে উদক ভেটাৰখিয়া পাতিলে এনেকুৱা ঐ কুকুৰৰ পুতেক বাহি পাতৰ চোৱা ঐ কন্তি ধৰ তা ঐ ধৰ মাৰ গেলা খোৱা মদন মৰ তই ঐ কন্তি হাত ভৰি দেহামো
তহঁতে মোৰ এই চাইকেলখনে ভাঙিবলৈ পালি। আমি ভঙা নাই নহয়, সেই গেলা মদনেহে ভাঙিছে। মালিকে কৈছে নহয় তাৰ ঠেং ভাঙি দিব আৰু তিনিআলি মূৰলৈ নি কাপোৰ খুলাই খুন্দা মাৰি মুখ ভাঙি দিম। কিহৰ মালিক? কৰ মালিক? কোন সেই মূৰ খোৱা মালিক? জয়পুৰ গাঁৱৰ বিখ্যাত পৰিষ্টৰৰ মালিক। কটাৰ পু গোটৰ টকাই সুদত লৈ তোক দোকান খুলি দিলো। তই পিতাই নামেৰে দোকানৰ নাম ৰাখিলো আৰু সি কুকুৰে দুদিনতে পৰিষ্টৰ বনালে। ধুনীয়া পৰিবাইদেউজনীৰ নামটো ৰাখি দোকানখন আৰু ধুনীয়াহে কৰিলে। ভালহে পাব লাগে। হালতিত লগা হেৰি কোন পৰি সেইজনী? পলু মহাজনৰ জীয়েক। আমাৰ মালিকে ভাল পায়। চুপ যাম। কথাৰ গুৰি কৰবাত কাম ধান্দা নাই। সেইজনী দোকানত ওলোমাই তোলাং কৰি দিলি। তোলাং হৈছে নে লাভ হৈছে? জয় জয় মই হৈছে। খবৰদাৰ ভালে ভালে সেইখন নমাই পিতাই নাম ফলক লগা, নহলে জুই লগাই দিম। শুনিলি নহয়? জুই লগাই দিম, জুই। ৰংদাও ভালে আছে? মোৰ বেয়া হোৱা কেতিয়া দেখিলি? আৰু এনেকে গা ঘেলাই ফুৰিবলৈ মোৰ লগত সুৰুঙা বিচাৰি নুফুৰিবি। খং কৰেনো কিয়? আমাৰ পিতাইহঁতে আপোনাক খুব ভাল পায়। ইমানকৈ আপোনাক মাতি থাকে, আপোনাৰ আকৌ কাণসাৰী নাই। তহঁতৰ ঘৰত কিবা বৰভোজ পাতিছ নেকি যে মই যাব লাগে? আপুনি যাব বুলি বৌতিয়ে কিমান যে যোগাৰ নকৰে। নাৰিকলৰ লাৰু, ক্ষীৰ, দৈ, পিঠা আৰু যে কিমান কি আজিও বনাইছে। আপোনাক মাতিছে, যাবনে? মোৰ সময় নাই। বলক না, বলকচোন। মোৰ মাথা নষ্ট কৰি নাথাকিবি দেই। খং নকৰিবচোন, বলক না। উঠ উঠ। যা বুলিছো নহয়। মাৰ বাপেৰৰ মোক জোৱাই কৰিবৰ মন। নগ'ল নে ইয়াৰ পৰা? যা। নগ'ল ইয়াৰ পৰা। ছোৱালী দেখিলাই? চৰিত্ৰ নষ্ট হোৱা মানুহ অমুকা নহয়। বাপেৰক কৈ দিবি এইফালে দ্বিতীয়বাৰ চকু মেলিলে চকু ফুটাই দিম। এই বৰতি। অ মালিক, অ পৰিবাইদেউ আহিছে। মতাহিয়ে প্ৰেমৰ মূল কি বুজি পাবি? গেলা খোৱাৰ জাত সি আকৌ প্ৰেমৰ সংজ্ঞা দিয়ে। হেৰ' প্ৰেমৰ গৱেষক ওলাইছ। প্ৰেম কৰি ফালি দিছ। সেইজনীক আজিলৈকে তই বস কৰিব নোৱাৰিলি। তাই বেটি এতিয়া বেলেগৰ লগত বিয়াত বহিব। মনে মনে থাক। মই থাকোঁতে কাৰ সাহস আছেও তাইক বিয়া পাতি নিবৰ কাৰণে? সাহস? আৰে বেলেগৰ এটা আহি মহাজনৰ ঘৰ সোমালেহি। ৰাম, এইকেইদিন সিহঁত দুটা কি হলি গ'লে। তই দেখিছ? দুনিয়াই দেখিছে। দেখিলোৱেই। ক'ত? সৌৱা চা। দেখিলি মানে সৌৱা। এতিয়া দেখিলি নহয়, ফিট মাৰি নাথাকিবি। ডিঙিত খৰচা লগাই ওলমি থাক। যা। অ কণ্টি, চিপছ পেকেট দে। ঐ তুলি, আজি তহঁতৰ ঘৰলৈ নামাতিলি যে? ঐ তুলি, বাপেৰক কৈ দিবি আজি ৰাতিৰ ভাত সাজ তহঁতৰ ঘৰতে খাম। মাংস ময়ে লৈ যাম।